নমস্কাৰ সকলোকে তো আজিৰ এই ভিডিঅ'টিত মই আপোনালোকলৈ লৈ আহিছোঁ কেকেহেণ্ডিক বিএ ফাৰ্ষ্ট সেমিষ্টাৰৰ আছামিজ যদিহে আপোনালোকৰ মেজৰ বা মাইনৰ সাবজেক্ট হিচাপে আছে তেনেহলে মেজৰ বা মাইনৰ দুয়োটাৰ কাৰণে ইয়াত কুৱেশ্যন পেপাৰ এখনে হ'ব মানে এছাইনমেণ্ট কুৱেশ্যন পেপাৰ আৰু সেই এছাইনমেণ্ট কুৱেশ্যন পেপাৰখনৰ গোটেইকেইটা কুৱেশ্যনৰ এনসাৰে মই আপোনালোকলৈ লৈ আহিছোঁ আপোনালোকে ভিডিঅ'টি শেষলৈ ভালকৈ চাব আৰু আপোনালোকক এটা কথা জনাই দিওঁ যে আপোনালোকৰ যোনখন এছাইনমেণ্ট কুৱেশ্যন পেপাৰ আপোনালোকে ভালকৈ চালে দেখিব 1 নম্বৰ কুৱেশ্যনটো দিছিলে তলৰ যিকোনো 4টা প্ৰশ্নৰ উত্তৰ লিখক মানে ইয়াতে আপোনালোকক 6টা কুৱেশ্যন দি দিছে তাৰ ভিতৰত যিকোনো 4টা প্ৰশ্নৰহে উত্তৰ দিব দিছে হেহে মই গোটেইকেইটা এনসাৰ দিয়া নাই ইয়াত মাত্ৰ 4টা কুৱেশ্যনৰহে এনসাৰ দিছোঁ আপোনালোকে আকৌ নকব কটো দেখোন নিদিলে বা আৰু অমুকটো দেখোন নিদিলে তেনেকৈ মানে মই যিকোনো 4টাহে ইয়াতে দি দিছোঁ আপোনালোকে কোন কেইটা দিছোঁ মই ইয়াতে ভিডিঅ'ত কুৱেশ্যন কেইটা দেখাই দিছোঁ তো আপোনালোকে ভিডিঅ'টি ভালকৈ চাব তেতিয়া গম পাব তেনেকৈ আপোনালোকে 1 নম্বৰটোৰ কেইটা লিখিব 1 নম্বৰৰ 4টা দিছোঁ আৰু 2 নম্বৰত আপোনালোকক 2টা কুৱেশ্যন দিছিলে তাৰ ভিতৰত যিকোনো এটা প্ৰশ্নৰহে উত্তৰ লিখিব দিছে আৰু তাৰ মই 2 নম্বৰৰ কটো দি দিছোঁ তো আপোনালোকে ভিডিঅ'টি শেষলৈ ভালকৈ চাব আৰু ভিডিঅ'সমূহ চাই কেনে পাই জনাবলৈ নাপাহৰিব যদি ভিডিঅ'সমূহ চাই ভাল পায় তেন্তে প্লিজ লাইক কৰিব লগতে আপোনালোকৰ বন্ধু বান্ধৱীৰ লগতো ভিডিঅ'সমূহ শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেললৈ যদি নতুনকৈ আহিছে দেন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে এছাইনমেণ্ট কুৱেশ্যন পেপাৰখন প্ৰথমতে ৱেবছাইটৰ পৰা ডাউনলোড কৰি ল'ব তাৰ পিছতে এনসাৰসমূহ লিখিব তেতিয়া আপোনালোকে কুৱেশ্যনবোৰ ভালকৈ দেখিব মোৰ ভিডিঅ'ত যদি অলপ প্ৰশ্নকেইটা দেখাত অসুবিধাও হ'ব পাৰে তো আপোনালোকে কুৱেশ্যন পেপাৰখন ডাউনলোড কৰি ল'লে সেইটো প্ৰব্লেম নহয় আৰু যদি আপোনালোকে ডাউনলোড কৰিব পৰা নাই মোৰ ইউটিউবৰ বায়'ত থকা হোৱাটছআপ চেনেলটোত জইন হৈ ল'ব তাত মই আপোনালোকক কুৱেশ্যন পেপাৰবিলাক দিয়ে দিছোঁ তো আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'সমূহ আৰু প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে শ্বেয়াৰ কৰিব থেংক ইউ Thank you.